আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে ডিফু লোকসভা সমষ্টিৰ আমাৰ দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে দুইখন পাহাৰীয়া জিলাতে আমাৰ দলৰ কাম চলি আছে। আৰু আজি আমি ডিফু যিটো আমাৰ এছেম্বলি ছেগমেণ্ট ডিফু বিধানসভা সমষ্টিত আমাৰ যিখন ইয়াত বিধান পৰিষদ আছে, বিধান পৰিষদৰ মূল কৰ্মীসকলক লগত লৈ আমি আমাৰ বৰ্তমান ডিফুৰ যি দলৰ স্থিতি আমি কৰ্মীসকলৰ পৰা বুজ লৈছোঁ আৰু আমি বাকী যি ডিফুৰ 6টা আমাৰ MSC চিট আছে, এই 6টা MSC চিটত আমাৰ দলৰ কি অৱস্থাত আছে সেইখিনি বুজ লৈছোঁ আৰু আমি কি কৰিব লাগিব আগন্তুক দিনত। আমি লোকসভাৰ চিটটোত অহা নিৰ্বাচনত আহি থকা নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বৰ বাবে আমি কি কৰিব লাগে এই সম্পৰ্কত আমি বিতংভাৱে আলোচনা কৰিছোঁ। আৰু অহা 12 তাৰিখ এই স্থানতে ডিফু বিধানসভা সমষ্টিৰ এখন আমি অলপ ডাঙৰকৈ দলীয় কৰ্মী সভা আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে এই ডিফু বিধানসভা সমষ্টিটোত আমাৰ অসম গণ পৰিষদ দলৰ ভেটি পূৰ্বতকৈ আমি শক্তিশালী কৰিব পাৰোঁ। এই মানসেৰে আজি আমি ইয়াত আহি আমি তিনিওগৰাকী আমি চাৰিওগৰাকী আমি আহিছোঁ। অংশুমান দত্ত, আমাৰ জিতু বৰগোহাঁই আৰু আছিকুৰ ৰহমান উদিত দত্ত আমি এটাইকেইজনে আহিছোঁ আমাৰ কৰ্মীসকলৰ লগত লগ পাই। দলে আমাক ইয়াৰ গোটেই কথাখিনি দলৰ মাননীয় সভাপতি কাৰ্যকৰী সভাপতি তেখেতসকলে আমাক ইয়াত একচুৱেল পিকচাৰটো লৈ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে আমাক ইয়াত পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। গতিকে আমি গোটেই সমষ্টিটোতে আৰু গোটেই জিলা দুইখন পাহাৰীয়া জিলাতে আমি দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে আমি যোৱা প্ৰায় 10 দিন 15 দিনৰ আগৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ। আৰু এই মাহটোৰ ভিতৰত ৱেষ্ট কাৰ্বি আংলং বোকাজান ইতিমধ্যে আমি যথেষ্টখিনি আগবাঢ়ি গৈছোঁ। আজি আমি ডিফুত কৰিছোঁ, হাফলং মাইবং আমি গোটেই এৰিয়াত গোটেই আৰু বৈঠা লাগিছোঁ চবতে বহি আমাৰ দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে প্ৰত্যেকটো MSC চিটত যাতে আমাৰ দলৰ ভেটি শক্তিশালী হয় তাৰ কাৰণে আমি সপূৰ্ণভাৱে চেষ্টা কৰাৰ বাবে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি আজি ইয়াত সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি অসম গণ পৰিষদ অৰ্থাৎ অসমৰ একমাত্ৰ আঞ্চলিক দল। এতিয়া আপুনি যিহেতু কাৰ্বি ৰাইজৰ কথা কৈছে, কাৰ্বি আংলংখনো অসমৰ ভিতৰতে অন্তৰ্ভুক্ত। গতিকে কাৰ্বি ৰাইজৰ যি সমস্যা সেইটো আমাৰ সমস্যা, অসমৰ সমস্যা। গতিকে কাৰ্বি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাৰ্বি আংলং ৰাইজৰ যিবোৰ সমস্যা, স্থানীয় সমস্যাই হওক, কিছুমান তেওঁলোকৰ নিজা সমস্যা আছে, সেই সমস্যাবিলাক আমি অনাগত দিনত আমাৰ সংগঠনটোৱে আমাৰ দলটোৱে আমি কেনেধৰণে তেওঁলোকৰ সমস্যা সমাধান কৰিব পাৰোঁ, কেনেধৰণে তেওঁলোকৰ সমস্যা আমি ওপৰত আমি ক'ব পাৰোঁ, দিল্লীয়ে হওক দিছপুৰে হওক আমি কেনেধৰণে ক'ব পাৰোঁ, কাৰ্বি আংলঙৰ ৰাইজৰ মনৰ কথাখিনি যাতে আমি ক'ব পাৰোঁ, তাৰ কাৰণে আমি প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু নিশ্চিতভাৱে আমাৰ ইয়াত সংগঠন যদি শক্তিশালী অনাগত দিনত হয়, আমি কাৰ্বি ৰাইজৰ লগত থাকি কাৰ্বি ৰাইজৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়িম। আৰু এতিয়া যিয়ে সমস্যা নহয়, কাৰ্বি ৰাইজৰ এটা বহুদিনীয়া সমস্যা আছে। তেওঁলোকে ষ্টেট উইদিন দ্য ষ্টেট বিচাৰিছে, সেইটো এতিয়া দিল্লীত পাৰ্লিয়ামেণ্টৰ বিচাৰাধীন হৈ আছে। গতিকে এই বিষয়টো আমি তেওঁলোকৰ লগত লৈ পিনি আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত কথা বতৰা পাতি কেনেকৈ আমি দিছপুৰৰ জৰিয়তে আমি সমস্যাটো সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। লগতে সীমা সমস্যাও আছে, এই সীমা সমস্যাও আমি অনাগত দিনত আমাৰ ইয়াত যিবোৰ কৰ্মী হ'ব, যিবোৰ কৰ্মী ইয়াত অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে কাম কৰিব, ৰাইজৰ লগত থাকি সীমা সমস্যা সমাধান কৰিব। আপোনালোকে যিহেতু নিজে জানে যে আমাৰ সীমান্ত উন্নয়ন মন্ত্ৰী আমাৰ নিজৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আৰু আমি যিহেতু অসম গণ পৰিষদ দলৰ একোজন কৰ্মী, গতিকে সীমা সমস্যাটো আমাৰ সমস্যা বুলি ভাবি আৰু এই বিষয়টো সীমা সমস্যাৰ বিষয়টো আমি আমাৰ সভাপতিক অৱগত কৰাই অনাগত দিনত যাতে এই সমস্যাও অতি শীঘ্ৰে সমাধান হয় তাৰ কাৰণে আমি চেষ্টা কৰিম।